ৰোমাঞ্চু বাস্তৱতাৰ এটি সমন্বয় এআৰআই মিডিয়া বৰপেটা। ডিয়াৰ ভিউৱাৰ্ছ, আমাৰ চেনেললৈ আপোনাক জনাইছোঁ স্বাগতম। আহক ভিন ভিন ৰস আস্বাদন কৰিবলৈ এআৰআই মিডিয়া বৰপেটাৰ সৈতে যুক্ত হওঁ। যিসকলে আমাৰ চেনেলটিত নতুন ভুমুকি মাৰিছে তেখেতসকলক কওঁ, আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু লগতে বেল আইকন বজাই ৰাখক। ইতিমধ্যে যিসকলে ছাবস্ক্ৰাইব কৰিছে তেখেতসকলক জনাওঁ আন্তৰিক ধন্যবাদ। সকলোৱে সুস্থ থাকক, এয়া আমাৰ কামনা। ধন্যবাদেৰে এআৰআই মিডিয়া বৰপেটা। ফ্ৰেণ্ডছ, আপোনালোকৰ আগতে আৰু এটা বস্তু দেখাইছোঁ, দেখিছে? হেলিকপ্টাৰ গৈ আছে, এয়া গৈ আছে, এইটো গৈছে, এইটো চাই লওক। বৰপেটাৰ আকাশত হেলিকপ্টাৰ উৰিছে, দেখিছেনে? চাওক। ডিয়াৰ ফ্ৰেণ্ডছ, মিষ্টাৰ সিদ্দিক চাহাবে আপোনালোকক গছৰ বিষয়ে ক'ব। এখেতৰ নিজৰ হাতত ৰোৱা গছ হয়। আপুনি কেতিয়া ৰুইছে গছখন? যোৱা বছৰ পুলিটো আনিছে, সৰু আছিলে ন? যোৱা বছৰে লাগিছিলে। যোৱাবাৰ আপুনি ৰুলে, এইবাৰে লাগিলে ফল। কিমানমান লাগিছিলে? আজিতো খাবলৈ দিলে মোক, আপুনি মোক খাবলৈ দিলে, মই খালোঁ আৰু আছে। মানে ক'ৰ পৰা আনিছে, কোন নাৰ্চাৰীৰ পৰা আনিছিলে? এইটো আপোনাৰ হাউলিৰ ফালে এখন নাৰ্চাৰী আছে, হাউলিৰ ফালৰ পৰা আনিছিলে। অঁ, কাজিৰ মেলৰ পৰা আনিছিলে। ইমান ধুনীয়া লাগিছে ন? আৰু আছে বিভিন্ন ফল মূল আছে, আপোনাৰ লেচু আছে। আচ্ছা। তাৰপিছত আপোনাৰ নাৰিকল ৰুইছোঁ। হয়। তাৰপিছত আপোনাৰ নেমু আছে, আম আছে, তাৰপিছত মধুৰিআম আছে। আপুনি চাব পাৰে। হয়, মানে আপোনাৰ এইটো হবিৰ নিচিনাই হয়, মানে আপুনি কৰি ভাল পায়। ধন্যবাদ জনাইছোঁ আপোনাক কথাখিনি কোৱাৰ কাৰণে। ধন্যবাদ জনাইছোঁ। ফ্ৰেণ্ডছ, এয়া হৈছে ৰুৰা বাস্তৱতাৰ প্ৰতিচ্ছবি। এমুঠি অন্নৰ বাবে এওঁলোকে প্ৰতিদিনে কৰি যায় হাড় ভঙা শ্ৰম। জীৱন ধাৰণ কৰে মাথো কল্পিত সপোনৰ দিঠকতাৰ আশাৰে। এয়াই জীৱন। এয়া আমি দেখিবলৈ পাইছোঁ বুঢ়া লুইতৰ বুকুত 108। ই দৌৰি ফুৰে আৰ্তজনৰ কাষলৈ, সদায় প্ৰয়াস কৰি যায় এটি প্ৰাণ সজীৱ কৰি ৰখাৰ। বাস্তৱতাৰ তিতাকেহা মিঠাৰ অনুভৱ লৈ আকৌ আহিম আপোনালোকৰ মাজলৈ। আপুনিও নিশ্চয় আমাৰ লগতে থাকিব, বিচাৰিছোঁ মাত্ৰ এধানি আশীৰ্বাদ। সকলোৰে সুস্থতা কামনাৰে এআৰআই মিডিয়া বৰপেটা।